জয় শ্ৰীৰাম দোস্ত, কি খবৰ আপোনালোকৰ? আজি মই ইমান সোনকালে উঠা এটা কি কাৰণ হ'ব পাৰে? কাৰণ এটাই, আমাৰ কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফুৰাবলৈ নিব, হিষ্ট্ৰীৰ জেগা দেখুৱাব, হিষ্ট্ৰিকেল জেগা। ব'লক আপোনালোককো দেখুৱাম সেই হিষ্ট্ৰিকেল জেগাডোখৰকে। বিৰাট ঠাণ্ডা লাগিছে চেলা, কুঁৱলীও মানে অল্প পৰিছে। এইখন আমাৰ বগীয়া সত্ৰ গেটখন, আহিব পাৰে আমাৰ ঘৰ ইয়াতে। আৰু এইফালেদি তিতাবৰ এইফালেদিয়ে মানে বাছখন আহিব, অকণমান সময় ৰৈ দিওঁ, কুঁৱলীটো গ'লেতো ভালেই। ব'লক একেবাৰে ভিডিঅ' বাছত লগ পাম। নাগালেণ্ডত সোমালোহি আৰু এই বাছখনত ভিতৰতনো চাইনো কি পাব, ব'লক একেবাৰে হিষ্ট্ৰিকেল জেগা দেখুৱাম, ব'লক গাইছ। ফাইনেলি হিষ্ট্ৰিকেল জেগা পাই গ'লোহি, কাছমাৰি। কি চাইছা সেই ইমান? লাজ কৰিছে ল'ৰাটো। চলো সেই মালটো কি মই এইটো বুজি পোৱা নাই। অৱশিষ্ট অংশ পোৱা গৈছে মনলিথবিলাকৰ, তেওঁলোকৰ দিনৰ হয়। এইটো মানে 10th-12th চেঞ্চুৰীৰ ভিতৰত এইখিনি পৰিছিল। আৰু এইবিলাক কি কামত ইউজ কৰিছিলে বা ইয়াৰ মানে পাৰপজটো কি আছিল ভালকৈ জানিব পৰা হোৱা নাই বৰ্তমানলৈকে। ফটোবিলাক ক্লিক কৰিছে দেই, কি জমনি কৰি আছে। জিপিএছ কেমেৰা মোৰ এটা আছে, গ্ৰুপ ফটো কেমেৰা দিব লাগিব। চাইডটা থাকিয়ে থাকিলে সম্ভৱ টানিছিলে, টানিব পাৰে। এইফালৰ ফটো মাৰিছে। এইটো কি বস্তু? এই চিম্বল এইবোৰ তোমালোকৰ প্ৰজেক্টৰ ৰিপৰ্টত দিব লাগিব ফটো। এইটো কি? আৰু ইয়াৰ যিটো অভাৰ যিটো ৰূপটো যিটো হৈ আছে তাৰ নাম মাৰিছে ইমান মানে সেইবিলাক ছোৱালীবিলাকে নিজকে মাৰিছে নে কিহক মাৰিছে? নিজকে মাৰিছে। বিজয় মানুহৰ কাম নিজে লেখা আছে। এইবোৰ কোনে লিখিছে? এইটো শিলটো ভাগি গ'ল। कुछ तो गड़बड़ है। পাথৰ দি দিব এইটো কি নদী কিনা কিন্তু ঘাঁহটো দেখা নাই নদী কিবা দেখা জেগাই পিছফালে চাই ভাল লাগিলে কিবা পাই যায় চিগমা মদি কেইটা তাকেতো ভাবিছোঁ নিজে বনাইছে অংকন কৰিছে ইয়াৰ বস্তুহে এনেকুৱা কোমল শিল টাইপত থাকে জানো চেণ্ডষ্টোনবোৰ থাকে। এইটো জেগাত চেণ্ডষ্টোন পায় জানো? সেইটো ভাবিছোঁ।
চুনকিল এই আমাৰ ঘৰবোৰ ফুল আৰু পদুম ফুলে সানফ্লাৱাৰ ফটো আমি মাৰিলো এইটো ৰথৰ চকা নেকি নে বলো চাচিও যা কোনোবা এইটো এটা এইবিলাকত মাত্ৰ অকল ফুল আৰু জন্তু তাৰ বাহিৰে একো নাই এইফালে ভাল আছিলে যাবলৈ এইফালে বোলা ভালদৰে বুজি নাপালোৱে তথাপিও বস্তুবোৰ কিনো এইবোৰ আগতে লেখা নে নিজেই লেখা ধৰিবই ন সেইফালে যায় সেইফালে ফটো মাৰোঁ বোলা हेलो गाइस ये मैं ये मेरे साथियों और ये सब हम সেইটো কি জেগা হয় চাই আহোঁগৈচোন বোলা যাওঁ বোলা সেই ওচৰৰ পৰা চাই আহোঁগৈ সেই জেগাটো কি হয় কি বস্তুনো আছে তাত সোনকালে যাওঁ বোলা তাত ফটো মাৰ মাৰ সোনকালে ফটো মাৰ আৰু যাওঁ ব'ল দেৰি নকৰ মাত্ৰ ফটাফট ফটো মাৰ পঢ়িবলৈ দিয়া জেগাডোখৰত তহঁতৰ কাৰণে ফটো কৰ চালা ইয়াতো সকলোৱে ফটো মাত্ৰ হানিছ চলো ভিতৰলৈ যাওঁ বোলা এইবিলাক নাগা লিখি দিছে এইবোৰ এতিয়া লেখা আগৰ লেখা নহয় ছাৰহঁতক বোলে যাওঁ ছাৰহঁতে ভালদৰে বুজাই দিব ইয়াৰ বিষয়ে চাওঁ জীৱ জন্তুৰ বিষয়ে আছে কপি কৰি নাই এইটো মৰুৱাই চাওঁ নেকি কিমান পাৰফেক্ট একদম সমান আৰু কিছুমান নিজে লিখি থৈছে আকৌ লিখি দিছে নাগা লিখি থৈছে তাত নাগা এইটো টুকুৰাটো কি হিল হয় জানো এইটো এই কাৰোবাৰ ভৰাইছে কোনোবা চৰাই নামাৰিবিগে চৰাই নামাৰিবিগে प्रोजेक्ट बनाओ এইটো কি বস্তু এইটো অকল পাথৰ ये क्या है ये क्या है বহুত আছে এনেকুৱা মানে কি হয় বস্তুবোৰ মেইন কথা গম নাপাওঁ এই ছোৱালীবিলাকে তো ফটো মাৰিবই সিহঁতবিলাকে নিজকহে মাৰে আকৌ ছোৱালীবিলাকে এই চাহটো গিলাচ দিব ডাইনোসৰ নহয় এইটো কিবা চৰাই হ'ব এইটো ড্ৰাগন ফাটি গৈছে কিলটো ফাটি গৈছে এইটো চৰাই হয় চৰাই
এনেকৈ মাৰা ধুনীয়াকৈ এইটো পাহাৰ হয় হা মই সেইটো যেন লাগিছে কাৰোবাৰ দেখিলে এনেকুৱা সিংহ বাঘ এনেকুৱা টাইপৰ যেন লাগিছে মানে এইটো মানে এইবিলাক পাহাৰ আঁকি থৈছে নেকি ইমানেই তেওঁলোক মানে স্কিলড আছিলে তাকো টেকন'লজিও ইমান নাথাকে। টেকন'লজিও নাই বুজি পালা কিমান ধুনীয়াকৈ কাম কৰিছে নে এতিয়া মানুহতকৈ বহুত ওপৰ বহুত ওপৰ বহুত টপ ক্লাছ আজি ন ফটো শ্বুট কেমেৰামেন ব্লগটো মেইন আৰু এইটো কি মেইন কথা এই বস্তুটো কি সেইটো চাই আহোঁগৈ যাওঁ এইটো চাই আহোঁ তহঁতি অকল ফটোকে মাৰি থাক অকল ফটোৱে মাৰে ছোৱালীবিলাকো ইমান নামাৰে ইহঁতি চেলা য'ত মানে লোকেশ্যন পাব তহঁতি অকল ফটোকে মাৰিবলৈ যাব চেলা ধেৎ ইয়াত যিমানবিলাক বস্তু আছে সকলোবিলাক বহুত বছৰ আগৰ পুৰণি এইটোনো কি হয় চাই আহোঁগৈচোন ব'লক মোৰ এই ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাবচোন এইবিলাক ব্লগাই বনোৱা নিচিনাকৈ কোন নাই বনোৱা মই এই ব্লগ ভিডিঅ'টো লাইভ ভিডিঅ' নিচিনা হৈছেনে যাওঁগৈ ৰাম ৰাম